মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰ এবাৰ স্বাগতম জনালোঁ। আজি মই তোমালোকৰ ক্লাছ 5ৰ অসমীয়া পাঠ্যপুথিৰ যিটো তোমালোকৰ 8 নম্বৰ লেচন অৰ্থাৎ 8 নম্বৰ পাঠ, এই পাঠটোৰ নাম হৈছে ৰঙৰ ৰহস্য। এই লেচনটো আজি মই তোমালোকক ইয়াৰ প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ তোমালোকক মই কৰাই দিম আৰু বুজাই দিম। এতিয়া বেছি সময় নকৰোঁ, আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ বুজি যোৱা। প্ৰথমতে তোমালোকৰ দিয়া হৈছে উত্তৰ দিয়া। ক নম্বৰ দিছে, আদিম মানুহে ক'ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল? প্ৰশ্ন সুধিছে যে আদিম মানুহে ক'ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল? ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। ইয়াৰ উত্তৰটো হৈছে আদিম মানুহে গুহাত বাস কৰিছিল। তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। তাৰপিছতে তোমালোকৰ খ নম্বৰ দিছে, সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? আকৌ সুধিছে সেই ৰংকেইটাৰ নাম কি কি? সুধিছে তোমালোকক। এতিয়া ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখি ল'বা। সূৰ্যৰ পোহৰত 7টা ৰং থাকে। সেই ৰংকেইটাৰ নাম হ'ল বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। তাৰপিছত তোমালোকৰ গ নম্বৰ সুধিছে, আমি বস্তু এটা কেতিয়া দেখোঁ? গ নম্বৰ প্ৰশ্ন উঠিছে যে আমি বস্তু এটা কেতিয়া দেখোঁ? আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি? প্ৰশ্ন সুধিছে যে আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত অৰ্থাৎ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ। আন্ধাৰত থকা বস্তু আমি নেদেখোঁ কাৰণ তাত পোহৰ নপৰে। তাৰপিছত তোমালোকৰ ঘ নম্বৰ সুধিছে বগা ৰং কেনেকৈ সৃষ্টি হয়? সুধিছে যে বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি? প্ৰশ্ন সুধিছে যে চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। ইয়াৰ উত্তৰটো হৈছে সূৰ্যৰ পোহৰত 7টা ৰং থাকে। এই 7টা ৰং মিলিয়েই বগা ৰং সৃষ্টি হয়। তাৰপিছত তোমালোকৰ ঙ নম্বৰ দিছে, মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি? সুধিছে যে ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি? ইয়াৰ উত্তৰটো হ'ব ৰং দেখা পোৱা প্ৰাণীবোৰৰ নাম হ'ল গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাং-ওটাং আদি। তাৰপিছত তোমালোকৰ দিছে কাৰ কি ৰং মিলোৱা? কাৰ কি ৰং মিলোৱা? এতিয়া এইফালে দিছে আকাশখন, আকাশখনৰ লগত এইফালে মিলাব লাগিব। এইফালে দি দিছে এইখিনি আৰু এইফালে দি দিছে। এতিয়া আকাশখন কি ৰঙৰ হ'ব বাৰু? আকাশখন হ'ব নীলা ৰঙৰ ন? আকাশখন নীলা ৰঙৰ। তাৰপিছত দিছে গছৰ পাত। গছৰ পাত কি ৰঙৰ? সেউজীয়া ৰঙৰ। আমি জানোৱে যে গছৰ পাত সেউজীয়া ৰঙৰ। গাখীৰ, গাখীৰ কি ৰঙৰ? গাখীৰ বগা ৰঙৰ। সৰিয়হৰ ফুল, সৰিয়হৰ ফুল কি ৰঙৰ? হালধীয়া। সৰিয়হৰ ফুল হালধীয়া। চুলিতাৰি, চুলিতাৰি কি? আমাৰ চুলিতাৰি ক'লা। বেঙেনা, বেঙেনা কেনেকুৱা ৰঙৰ? বেঙেনা হৈছে বেঙুনীয়া, হয়নে? তোমালোকে এইখিনি এনেদৰে মিলাই ল'বা। ধুনীয়াকৈ কিতাপত মিলাই ল'বা, নহ'লে বহীত ধুনীয়াকৈ লিখি পেলাই নি মিলাই ল'বা। তাৰপিছত তোমালোকৰ দিছে খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিবলৈ দিছে। ক নম্বৰতে দিছে ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং কেনেকুৱা ৰঙৰ দেখে? মটীয়া। আমি পাই আহিছিলোঁ কিতাপত, হয়নে? ঘৰিয়ালে সকলো বস্তুৰ ৰং কেনেকুৱা দেখে? মটীয়া দেখে। কি লিখিবা? ঘৰিয়ালে সকলো বস্তুৰ ৰং কি দেখে? মটীয়াহে দেখে। তাৰপিছত খ নম্বৰ দিছে আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি কেনেকুৱা দেখোঁ? এতিয়া আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি কি দেখিছিলোঁ? ক'লা দেখিছিলোঁ, হয়নে? আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ক'লা দেখোঁ। আমি পাই আহিছিলোঁ লেচনটোত। তাৰপিছতে গ নম্বৰ সুধিছে ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম কি? এতিয়া ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম কি? ছাৰ আইজাক নিউটন। তোমালোকে যদিহে লেচনটো ধুনীয়াকৈ পঢ়িছা তেতিয়াহ'লে গম পাবা যে ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম কি আছিলে? ছাৰ আইজাক নিউটন। তোমালোকে এইকেইটা ধুনীয়াকৈ বহীত লিখি ল'বা। তাৰপাছত তোমালোকৰ সঁচা নে মিছা লিখিবলৈ কৈছে। সঁচা নে মিছা লিখিবলৈ কৈছে এতিয়া ক নম্বৰতে দিছে আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল। এতিয়া আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল, এইটো সঁচা নে মিছা লিখিবলৈ কৈছে। তোমালোকে উত্তৰ দি পেলাই নি কি লিখিবা? যে আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল, এইটো সঁচা। উত্তৰ লিখি পেলাই নি সঁচা বুলি লিখিবা। মই কাষত লিখি দিছোঁ, তোমালোকে বহীত উত্তৰ দি পেলাই তলত সঁচা বুলি লিখিবা। তাৰপাছতে খ নম্বৰ লিখিবা আঘোণ মাহৰ পথাৰ সেউজীয়া। এতিয়া আঘোণ মাহৰ পথাৰ সেউজীয়া, আঘোণ মাহৰ
যেতিয়া ধান পকে তেতিয়া পথাৰখন আমি সেউজীয়া দেখোঁ জানো নেদেখোঁ হয় নাই আঘোণ মাহৰ পথাৰ সেউজীয়া নহয় গতিকে এইটো কি মিছা কাৰণ তাৰপিছতে গ নম্বৰ দিছে মৌ মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে এতিয়া মৌ মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে হয় নাই মৌ মাখিয়ে ৰঙা ৰং ধৰিব নোৱাৰে আমি লেচনটোত পাই আহিছিলোঁ গতিকে এইটো কি হ'ব এইটো উত্তৰ তোমালোকে লিখিবা সঁচা মৌ মাখিয়ে ৰঙা ৰং কি ধৰিব পাৰে হয় নাই গতিকে এইটো কি হ'ব নোৱাৰে এইটো কি হ'ব সঁচা তাৰপিছত ঘ নম্বৰ দিছে কিছুমান চৰাইও আমাৰ দৰে ৰং চিনি পায় হয় নাই আমি পাই আহিছিলোঁ হয় যে কিছুমান চৰাইও কি আমাৰ দৰে ৰং চিনি পায় গতিকে এইটো কি হ'ব সঁচা চৰাইও ৰং চিনি পায় সঁচা উত্তৰ লিখিবা সঁচা লিখিবা তাৰপিছতে ঙ নম্বৰ লিখিবা মানুহে অতি বেঙুনীয়া ৰংটো দেখে এতিয়া মানুহে অতি বেঙুনীয়া ৰংটো দেখে জানো মানুহে অতি বেঙুনীয়া ৰংটো নেদেখে হয় নাই গতিকে এইটো কি হ'ব মিছা হ'ব যে মানুহে অতি বেঙুনীয়া ৰংটো দেখে এইটো কি হ'ব উত্তৰ লিখিবা তোমালোকে কি লিখিবা মিছা লিখিবা তাৰপাছতে তোমালোকৰ দিছে তলত অৰ্থৰে সৈতে শব্দ দিয়া হৈছে সেই শব্দবোৰেৰে বাক্য সাজা এতিয়া তলত ইয়াত দিয়া হৈছে শব্দটো আৰু তাৰ অৰ্থটো কি কৰি দিছে ব্ৰেকেট কৰি দিছে এতিয়া এই শব্দটোৱে তোমালোকক কি কৰিবলৈ কৈছে বাক্য সাজিবলৈ কৈছে এতিয়া তোমালোকৰ ৰং মানে কি ৰং মানে হৈছে আনন্দ বা ধেমালি এতিয়া ৰঙৰ এটা শব্দ অৰ্থ কি হৈছে আনন্দ বা ধেমালি এতিয়া এই ৰঙে এটা তোমালোকে বাক্য সাজিব লাগিব তোমালোকে হয়তো নিজে সাজি ল'বা মই এতিয়া কেইটামান সাজি দিছোঁ তোমালোকে চাই পেলাই নি লিখি লোৱা এতিয়া কি হ'ব ৰঙৰ বাক্য লিখিম যে বহাগ বিহু হৈছে ৰঙৰ উৎসৱ হয় নাই বহাগ বিহু কিহৰ উৎসৱ ৰঙৰ উৎসৱ ৰঙৰ মানে আনন্দ বা ধেমালিৰ উৎসৱ লিখিবা যে বহাগ বিহু হৈছে ৰঙৰ উৎসৱ বহাগ বিহু হৈছে ৰঙৰ উৎসৱ তাৰপিছত আকৌ ৰং মানে কি বৰণ মানে কেনেকুৱা এতিয়া নীলা বৰণৰ ৰং কেনেকুৱা মোৰ অতি প্ৰিয় হয় নাই তোমালোকে লিখিবা যিকোনো ৰং লিখিবা গুলপীয়া ৰঙা হালধীয়া হয় নাই যে লিখিবা নীলা ৰং মোৰ অতি প্ৰিয় বা হালধীয়া ৰং মোৰ অতি প্ৰিয় বা সেউজীয়া ৰং মোৰ অতি প্ৰিয় তোমালোকে এনেদৰে লিখিবা তাৰপিছত বহুৰঙী মানে কি কেইবা ৰঙৰ এতিয়া বহুৰঙী বাক্য হ'ব বাগিচাখনত বহুৰঙী ফুলবোৰ ফুলিছে হয় নাই বাগিচাখনত বহুৰঙী ফুলবোৰ ফুলিছে লিখিবা তাৰপিছত হৈছে ৰঙীন মানে কি ৰংযুক্ত আদিম মানুহে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল হয় নাই আদিম মানুহে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল লিখি ল'বা ধুনীয়াকৈ তাৰপাছত ৰঙিল মানে কি ৰং বোলোৱা হয় নাই এতিয়া ৰামে ৰঙিল ছবি আঁকিছে ৰামে কি কৰিছে ৰঙিল ছবি আঁকিছে বা মোহনে ৰঙিল ছবি আঁকিছে যিকোনো তোমালোকে লিখিব পাৰা তাৰপাছতে ৰঙিলী মানে ৰঙিয়াল তিৰোতা মানে খুব ফূৰ্তি কৰি থকা তিৰোতা এতিয়া দীপা এগৰাকী ৰঙিলী তিৰোতা মানে দীপা এগৰাকী খুব ফূৰ্তি কৰি থকা তিৰোতা বা মালা এগৰাকী ৰঙিলী তিৰোতা তোমালোকে যিকোনো নাম দি লিখিব পাৰা যে তেওঁ এগৰাকী ৰঙিলী তিৰোতা তাৰপিছত ৰঙালী মানে কি আমাৰ বহাগৰ বিহু হয় নাই ৰঙালী এতিয়া আনন্দপূৰ্ণ ধেমেলীয়া বা বহাগ বিহু ৰঙালী মানে হৈছে বহাগ বিহুৰ আন এটা নাম হৈছে ৰঙালী বিহু এতিয়া ৰঙালী বিহু মোৰ প্ৰিয় বিহু হয়নে যে ৰঙালী বিহু মোৰ প্ৰিয় বিহু তোমালোকে যদি এই ভিডিঅ'টো খৰ হৈছে তোমালোকে এইখিনি ৰখাই ধুনীয়াকৈ লিখি ল'বা তাৰপিছত কি হ'ব ৰঙিয়াল মানে হৈছে কি আমোদি ৰং লগোৱা বা আনন্দময় খুব ধেমালি কৰি থকা মতা মানুহ এতিয়া মোহন এজন ৰঙিয়াল যুৱক হয় নাই মোহক এজন কি হ'ব ৰঙিয়াল যুৱক নহ'লে বাবুল এজন ৰঙিয়াল যুৱক তোমালোকে এনেদৰে লিখি ল'বা তাৰপিছত ৰঙচুৱা মানে কি অলপ ৰঙা বৰণৰ এতিয়া অলপ ৰঙা বৰণৰ মানে অলপ ৰঙা নিচিনা এতিয়া ৰঙচুৱাৰ বাক্যটো হ'ব আবেলিৰ বেলিটো বৰ ৰঙচুৱা হয় নাই আবেলিৰ বেলিটো বৰ ৰঙচুৱা তাৰপিছত কি লিখিবা ৰংচঙীয়া মানে হৈছে বিবিধ বৰণৰ সাজ সজ্জা এটা বেলেগ ধৰণৰ মানে ৰংচঙীয়া পূৰা এতিয়া ৰংচঙীয়া তোমালোকে বাক্য কি লিখিছা বিভাই বৰ ৰংচঙীয়া কাপোৰ পিন্ধিছে তোমালোকে লিখিবা যে ৰংচঙীয়া মানে কি লিখিবা বাক্য লিখিবা বিভাই বৰ ৰংচঙীয়া কাপোৰ পিন্ধিছে নাইবা মালাই বৰ ৰংচঙীয়া কাপোৰ পিন্ধিছে যিকোনো নাম দি বৰ ৰংচঙীয়া কাপোৰ পিন্ধিছে তোমালোকে বাক্যটো লগাই দিব পাৰা এনেদৰে লিখিবা তাৰপিছত ৰং ধেমালি মানে কি আমোদ প্ৰমোদ মনৰ আনন্দৰ কাৰণে কৰা ধেমালি হয় নাই ৰং ধেমালি এতিয়া ৰং ধেমালি বাক্যটো ইয়াত নোজোৰে কাৰণে মই তলত লিখি দিছোঁ তোমালোকে লিখিবা ৰং ধেমালি বুলি কৈ লিখিবা যে ৰং ধেমালি বহাগ বিহুত সকলোৱে ৰং ধেমালি কৰে এতিয়া বহাগ বিহুত সকলোৱে কি কৰে ৰং ধেমালি কৰে লিখি ল'বা ধুনীয়াকৈ তাৰপিছত লিখিবা ৰং ৰহস্য মানে কি হাঁহি ধেমালি ৰগৰ এতিয়া ল'ৰা ছোৱালীবোৰে ৰং ৰহস্য কৰি আছে হয় নাই ল'ৰা ছোৱালীবোৰে ৰং ৰহস্য কৰি আছে বা সিহঁতে বহুত ৰং ৰহস্য কৰি আছে তাৰপিছত তোমালোকৰ দিছে এতিয়া তলত দিয়া ৰংবোৰ মিহলাই চোৱা তোমালোকে
তোমালোকৰ যদিহে যিটো ৱাটাৰ কালাৰ আছে যে তোমালোকে এইখিনি মিলাই চাবা ৰঙা আৰু নীলা ৰঙা অকণমান লৈ পেলাইনি নীলা অকণমান লৈ পেলাইনি মিক্স কৰি চাবা তাৰপিছত কি দেখিবা যে বেঙুনীয়া ৰঙৰ হৈছে তোমালোকে কৰি চাবা মই কৰি চাইছিলোঁ কাৰণে লিখিছোঁ তোমালোকে এবাৰ কৰি চাবা এতিয়া ক নম্বৰতে কৈছে ৰঙা আৰু নীলা যদি আমি একেলগ কৰি দিওঁ তেতিয়াহ'লে কি ৰং বনিব বেঙুনীয়া তাৰপিছত ৰঙা আৰু হালধীয়া যদি আমি একেলগ কৰি দিওঁ তেতিয়াহ'লে কি ৰং বনিব সুমথিৰা হালধীয়া আৰু যদি নীলা আমি একেলগ কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব সেউজীয়া ৰঙা নীলা হালধীয়া এই তিনিটা ৰং যদি আমি একেলগে মিক্স কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব মটীয়া হয়নে বেঙুনীয়া সুমথিৰা সেউজীয়া মটীয়া এইকেইটা ৰং আমি পাম যদিহে মিক্স কৰি দিওঁ তাৰপিছত তোমালোকক দিছে তোমালোকে দেখা বস্তুবোৰ ৰং অনুসৰি ভাগ কৰা ইয়াত ৰংসমূহ দি দিছে আৰু তোমালোকে দেখা বিভিন্ন বস্তুবোৰৰ ইয়াত নাম লিখিবলৈ কৈছে এতিয়া দি দিছে বগা ৰঙা কলা নীলা হালধীয়া সেউজীয়া ইয়াৰ ৰংসমূহ দি দিছে আৰু তলত সেই তেনেকুৱা ৰঙৰ বস্তুবোৰৰ নাম লিখিবলৈ কৈছে এতিয়া বগা ৰঙৰ বস্তু কি হ'ব গাখীৰ হয় নাই গাখীৰ বগা তাৰপিছত বগা কি কপাহ বগা তাৰপিছত ৰঙা তেজ হয় নাই তাৰপিছত কলা চুলি নীলা নীল হালধীয়া পাত মাদৈ সেউজীয়া ঘাঁহ এতিয়া এই চাৰ্টখন তোমালোকে নিজৰ মতে লিখিবা মই এখন চাৰ্ট দি দিছোঁ সেইখন চাইও তোমালোকে লিখি ল'ব পাৰা চাৰ্টখন হৈছে এইখন তাৰপিছত তোমালোকৰ দিছে ভিপজিঅ'ৰ দৰে সাতু ৰঙৰ প্ৰথম আখৰবোৰে অসমীয়া শব্দ এটা গঠন কৰা এতিয়া ভিপজিঅ'ৰ যেনেকৈ তোমালোকৰ কি আছিলে ভায়লেট তাৰপিছত কি আছিলে তাৰপিছত তোমালোকৰ ইণ্ডিগ' হয় নাই ব্লু গ্ৰীণ য়েল্ল' অৰেঞ্জ ৰেড এইকেইটা কালাৰ মিক্স কৰি কি শব্দ হৈছে প্ৰথম আখৰকেইটাৰ সেই কালাৰকেইটাৰ প্ৰথম আখৰকেইটা ভিপজিঅ' হৈছে ইংলিছত এতিয়া অসমীয়াত তোমালোকৰ ৰঙা সুমথিৰা হালধীয়া সেউজীয়া নীলা ঘন নীলা বেঙুনীয়া এই আখৰকেইটাৰ প্ৰথম আখৰকেইটা মিলাই এটা শব্দ গঠন কৰিবলৈ কৈছে সেই গঠন কৰা শব্দটো হৈছে এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে তোমালোকে এই ৰঙৰ ৰহস্য লেচনটোৰ প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ বুজি পালা বা তোমালোকে ধুনীয়াকৈ কৰিব পাৰিছা তেতিয়াহ'লে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা কাৰণ ছাবস্ক্ৰাইব কৰি দিলে তোমালোকে কি হয় আগলৈও মোৰ ভিডিঅ'বোৰ প্ৰথমতেই পাই যাবা সকলো ভিডিঅ' আৰু তোমালোকে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তাৰপিছতে এটা কমেণ্ট কৰিবা ধুনীয়াকৈ আৰু কি কৰিবা এটা লাইক কৰি দিবা তো আজিলৈ আহিছোঁ বাই তোমালোকৰ ভাল হওক